হেল্ল' গাইজ, আজি বহুত দিন হৈ গ'ল মই ভিডিঅ' বনোৱাই নাছিলোঁ। তাৰমানে অলপ বেলেগ কামত ব্যস্ত হৈ আছিলোঁ। তো অলপ মন চনো বেয়া হৈছিলে কিবাকিবি, তো ভিডিঅ' বনোৱা নাই। তো আকৌ ভিডিঅ' বনাব আৰম্ভ কৰিলোঁ। আকৌ ভিডিঅ' বনাম, ব্লগ বনাম। তো আজি মানে কি হয়, বাপাৰ মানে কি হয়, ৰুমত থাকি একদম ব'ৰ লাগি গৈছে। ইয়াৰ মানে সদায় ব'ৰ লাগে। তো ভাবিছোঁ যে এখন সৰু স্কুলত এখন দি দিওঁ, তাৰমানে সৰু বাচ্ছা স্কুল এখনত দি দিওঁ। তাৰমানে স্কুলখনত যদি দিওঁ তেতিয়া অলপ 2 ঘণ্টা 1 ঘণ্টা যি টাইম পাছ হ'লে মানে ভাল লাগিব। ইয়াৰ মন গ'লে মানে কি হয়, খোৱা লোৱাবিলাক মানে ভালকৈ নকৰে। তো স্কুলত থাকি অলপ বাচ্ছাৰ লগত কথা চথা পাতিলে হয়তো খোৱা লোৱাবিলাক ভাল কৰিব। সেইটো কাৰণে মই ভাবিছোঁ, তুমি স্কুলত যাবা নেকি? তুমি স্কুলত যাবা? যাম বুলি কোৱা। স্কুলত যাবা হা? ব'লা স্কুলত যাম, ব'লা এনে চৰি এনে হৈছে এনে ব'লা, ফোনখন থৈ ব'লা। আজি বেবী স্কুলত যাব আজিৰ পৰা। স্কুল কোনখনত দিম সেইটো নাজানো আৰু, বৰ্তমান চাব গৈ আছোঁ। মানে 3-4খন স্কুল আছে, তো সেইখনৰ কোনোবা এখন স্কুলত দিম। তো স্কুলখন চাই লওঁ। কোনে পেলাইছে নাজানো নহয়। তো কোনখন স্কুলত দি চাই লওঁ। তাৰমানে 3-4খন স্কুল চাম, যোনখনতে মানে ভাল লাগে সেইখনতে দি দিম। আমাৰ কাষতে এখন থকা বুলি কৈছে, সেইখন স্কুলতো চাই লওঁ। যদি সেইখন স্কুলত ভাল লাগে সেইখন স্কুলত দিম, টাইম পাছ কৰিব পাৰিব। তো ব'ৰ লাগি গৈছে মানে ইয়াৰ। তো আমি গৈ আছোঁ। তো আপোনালোকক দেখাম কোনখন স্কুলত দিম, কাৰণ লাইফৰ ফাৰ্ষ্ট টাইম ল'ৰাক স্কুলত দি আছোঁ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। হয় ক'ত গৈছা? স্কুল নহয়, স্কুলত। স্কুল চাব গৈছোঁ বুলি কোৱা। তুমি পঢ়িব যাবানে? পঢ়িব যাবা? কি পঢ়িবা? কি পঢ়িবা? ABCD নে 1 2 3? আৰু ABCD? অ'কে ব'লা জলদি ব'লা। এই স্কুল এখনত আহিছোঁ, কাষতে স্কুল এখন। এইখন স্কুল SIP এবাকাছ স্কুল নাম। এইখন স্কুলৰ পৰা আহিলোঁ। এতিয়া এখন নতুন স্কুল আহিছোঁ, কিডজি, লখৰা কিডজি বুলি কয়। তাত আহিছোঁ, চাওঁ এবাৰ তাতে কেনেকুৱা সুবিধা। বাপাই খেলি আছে, বহুত ভাল পাইছে সি ইয়াতে আহি। আমি স্কুলৰ পৰা আহিলোঁ। স্কুলৰ পৰা আহি 2খন স্কুলত চালোঁ, এখন কিডজি আৰু এখন কিবা হেৰি আছিলে, মানে এইটো নাৰ্চাৰী স্কুল হয়। তো দাম শুনি মাথা বেয়া হৈ গৈছে। এডমিশ্যন ফিজ এটাত আছে 9,500 টকা আৰু 1,200 টকা মান্থলি, আৰু ফিজ আছে কিবা ড্ৰেছ ফিজ 3,000 টকা, আৰু কি আছিলে তোমাৰ কিবা বুক চাৰ্জ 2,000 টকা। তো টোটেল মিলি এনেকৈ 40,000 টকা যায় মাহত, মানে বছৰটোত। বাপৰে বাপ, প্ৰাইভেট স্কুলত পঢ়া ফাৰ্ষ্ট টাইম। এতিয়া গম পাম আৰু মাহত কিমান টকা লাগে। তামাম পইচা দিওঁ প্ৰাইভেট স্কুলত। তো অংগনবাদী চালোঁ, ইয়াতে অংগনবাদী বা কিবা হেৰি কাষত নাই ভাল। তো দিবৰ কাৰণে কিবা তাতে ব্যস্তটো ৰাখিব লাগে। চাই লওঁ কি হয়, কোনোবা এখনততো দিবই লাগিব, উপায় নাই। জন্ম দিছোঁ যেতিয়া পঢ়াবই লাগিব। তো ল'ৰা, কাৰণ ভালকৈ পঢ়ালেহে আকৌ পিছত কিবা এটা হ'ব পাৰিব। আজিকালি যিহে পৰিস্থিতি পৰিছে, ভালকৈ নপঢ়িলেও উপায় নাই। আমাৰ দিনত য'ত হ'লেও পঢ়িছোঁ, যেনেকৈ পঢ়িছিলোঁ কিবাকৈ চলি গ'লোঁ আৰু এনেকৈ। কিন্তু যিটো চিটুৱেশ্যন আহি আছে, যেনেকৈ পঢ়িলে নহ'ব। তো চাই লওঁ ক'ত দিওঁ, নিশ্চয় আপোনালোকক দেখাম ক'ত দিওঁ। পিছত আৰু ভিডিঅ' বনাই দিম আমি ধুনীয়াকৈ। এতিয়া কাৰণে বাই টাটা।